welcome to my channel Shriti Nandan Journey. আজি একচুয়ালি মই এটা আনাদাৰ টপিক লৈ আহিছোঁ যিটো হ'ল বেবীৰ ডাইপাৰৰ ওপৰত ডাইপাৰ মানে ক'বলৈ গ'লে ক্লথ ডাইপাৰ যিটো হয় সেইটোৰ ওপৰত আজি আমি কথা পাতিম বেসিক্যালি মই এই ভিডিওটোত গোটেই ডিটেইলছত কম আপোনালোকক কোনটো ডাইপাৰ ইউজ কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব লাগে কেনেকৈ ৱাশ কৰিব লাগে এই গোটেইখিনি ডিটেইলছ মই এই ভিডিওটোত কভাৰ কৰিম আজিকালি কি হয় আমি এজ 21st centuryত আছোঁ আমি এতিয়া সো আমি কি কৰোঁ মানে ইজি টু যিটো ফটাফট হৈ যায় ইজি হয় সেইটো কৰিবলৈও বহুত চেষ্টা কৰোঁ সো সেইকাৰণে আমি কি কৰোঁ যিটো ডিছপ'জেবল ডাইপাৰ হয় সেইবোৰ ইউজ কৰোঁ বাট এজ এ মাদাৰ মই মোৰ অলৰেডি মোৰ বেবী আছে হি ইজ অলৰেডি ইন 16 months তো মই সেইটো বস্তু একচুৱেলি প্ৰিফাৰ বেছি নকৰোঁ জাষ্ট বিকজ মানে বহুত ৰিজনছ আছে ইয়াৰে পিছত সেইটো কাৰণে চ' ইনফেক্ট ময়ো ক্লথ নাপকিনে ইউজ কৰোঁ ক্লথ ডাইপাৰে ইউজ কৰোঁ চ' আপোনালোকক আজি মই গোটেই ডিটেইলছত দেখাই কিনে ক'ব বিচাৰিছোঁ মই কেনেকৈ ইউজ কৰোঁ কেনেকৈ কি কৰোঁ কমপ্লিট ডিটেইলছত মই ক'ম আপোনালোকক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই একচুৱেলি আপোনালোকক ৰিকুৱেষ্ট এটা কৰিব খুজিছোঁ আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোক যদি নতুন হয় ভিউৱাৰ মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে উইদাউট ছাবস্ক্ৰাইব ভিডিঅ'টো এৰি কিনে নাযাব লগতে থকা বেল আইকনটো হিট কৰি দিব চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' যে ফাৰ্ষ্ট পইণ্টটো হ'ল ষ্ট্ৰাকচাৰটো যিটো ডাইপাৰৰ ষ্ট্ৰাকচাৰ হয় সেইটো মই আপোনাক দেখাইছোঁ স্ক্ৰীনত আপোনালোকে চাব পাৰে এইটো একচুৱেলি মানে কি হয় এইটো পকেট থকা মানে ক্লথ ডাইপাৰ হয় যিটোতো দুটা লেয়াৰ থাকে এটা লেয়াৰ যিটো মানে বেবীৰ স্কিনৰ লগত কণ্টেক্ট হৈ থাকে আৰু এটা লেয়াৰ যিটো মানে বেবীয়ে যদি পেচাবো কৰে কিবাও কৰে সেইটো মানে ইমান সোনকালে তিতি নাযায়গৈ আৰু বেবী মানে মিনিমাম মানে ধৰক অলপ সিহঁতে ড্ৰাই টাইপে ফিল কৰে সেইটো কাৰণে এইটো মানে ভালেই হয় মানে ষ্ট্ৰাকচাৰটো মানে কাৰণ এইটো দুটা লেয়াৰৰ হয় সেইটো কাৰণে মানে কি হয় বেবী চুচু কৰিলেও এইটো মানে গম নাপায় যে মানে তিতি আছে যে এইটো ড্ৰাই হৈ থকাই লাগে মানে আৰু ইয়াতে একচুৱেলি কি থাকে ইয়াতে এটা ড্ৰাই টাচ শ্বীট থাকে যিটো বেক চাইডে যিটো হয় সেইটো মানে ৰাবাৰ টাইপ মেটেৰিয়েলৰ বনোৱা হয় মেটেৰিয়েলটো অলপ ৰাবাৰ টাইপ হয় যিটো মানে একচুৱেলি হেল্প কৰে আপোনাৰ যিটো ছাৰফেচটো আছে যোনখিনি জেগাত বেবী বহিছে বা মানে শুইছে সেই জেগাটো স্পেচিয়েলি লিক হৈ নাযায় যিবোৰ লেতেৰা ওলাইছে বেবীৰ সেইবিলাক বেচিকেলি ওলাই নাযায়গৈ চ' সেইটো কাৰণে কি হয় ক্লথ নেপকিনৰ যে ডাইপাৰত যেতিয়া আপোনালোকে ইউজ কৰিব এইটো দুটা লেয়াৰৰ ডাইপাৰ যিটো হয় এইটো যেতিয়া ইউজ কৰিব এইটো কোৱাইট বেনিফিচিয়েল হয় আৰু লগতে আপোনাৰ কি হয় বেবীয়ে মানে বহুত কমফৰ্ট ফিলো কৰে এইটো যিটো ডাইপাৰ হয় ক্লথ ডাইপাৰ ইয়াতে একচুৱেলি ভিতৰত এখন শ্বীট টাইপত থাকে যিটোৱে একচুৱেলি যিটো মেটেৰিয়েল ইউজ কৰা আছে এই শ্বীটটোত সেইটো হ'ল মাইক্ৰ'ফাইবাৰ ইউজ কৰাৰ কাৰণে বেবীয়ে যিটো পি কৰে বেচিকেলি বেবীয়ে যিটো পি কৰে সেইটো মানে এবজৰ্ভ কৰি লয় চ' সেইটো কাৰণে ওৱান অফ দ্য প্লাছ পইণ্ট আৰু মাইক্ৰ'ফাইবাৰ যিটো হয় সেইটোৰে বেচিকেলি সেইটো যিটো মেটেৰিয়েল হয় সেইটোৰে ডিছপ'জেবল ডাইপাৰো বনোৱা হয় চ' সেইটো কাৰণে এইটো দি বেষ্ট হয় বেবীৰ কাৰণে কোৱালিটি ৱাইজ যদি মোক সুধিব যায় পইণ্টটো হ'ল এইটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি একচুৱেলি ইয়াৰে ষ্টেপ 1টো হ'ল যিটো ইনচাৰ্ট আছে সেইটোৰ ভিতৰত মানে পকেট এখন আছে এইটোৰ এই লেছটোৰ ভিতৰত এটা পকেট আছে যিটোৰ ভিতৰত আপোনাৰ এখন ইনচাৰ্ট সোমাই যায় চ' সেইটো মানে আপোনালোকৰ প্ৰপাৰলি ছেট কৰিব লাগিব তাৰে পিছত আপুনি আপোনাৰ বেবীক পিন্ধাই দিব লাগিব লাইক যেনেকৈ আপোনালোকে নৰ্মেল ডাইপাৰ পিন্ধাই সেইটো ষ্টাইলত আপোনালোকে পিন্ধাই দিব লাগিব
আৰু তাৰে পিছত এয়া বাটনছবোৰ দেখিছে এইটো বেচিকেলি কি হয় আপোনালোকৰ বেবীৰ সাইজ ওয়াইজ এডজাষ্ট কৰিব পাৰে সো যেনেকুৱা সাইজ লাগে ধৰক বেবিটো 1 মান্থ আছে সো 1 মান্থৰ বেবিকো এইটো আপুনি ইউজ কৰিব পাৰে একৰ্ডিং টু দ্য সাইজ এই বাটনছবোৰত একচুৱেলি আপোনালোকে এডজাষ্ট কৰি কিনে ডাইপাৰ যেনেকৈ পিন্ধায় তেনেকৈ আপোনালোকে পিন্ধাব পাৰে সো এইটো যেটো ডাইপাৰ হয় যেটো মই ক্লথ ডাইপাৰৰ কথা কৈছোঁ এইটো বেচিকেলি নিউবৰ্ণ বেবিৰ পৰা ষ্টাৰ্ট কৰি দিব পাৰে টিল 3 ইয়াৰ্ছলৈকে একো প্ৰব্লেম নহয় এইটোত যেটো এবজৰ্ভ পাৱাৰটো আছে সেইটো মানে কোৱাইট সাফিচিয়েণ্ট হয় বেবিৰ কাৰণে আৰু আপোনালোকে এক্সট্ৰা ইনচাৰ্ট পায় কিনিবলৈ মই ডিউৰিং দ্য ভিডিঅ' কমে আগত গৈ কিনে সো সেইটোও আপোনালোকে কিনি ল'ব পাৰে বাট এইটো দি বেষ্ট হয় বেবিৰবোৰৰ কাৰণে আৰু স্পেচিয়েলি গৰমৰ দিনতো আপোনালোকে জানে ইমান গৰমত বেবিক ডাইপাৰটো যেতিয়া আমি ডিছপ'জেবল ডাইপাৰটো পিন্ধাই থওঁ এইটো একদম গৰম হৈ যায় আপোনালোকে চুই চাব সেই জেগাটো মানে একদম মানে ঘামি যায়গে সো ৱেৰেলছ কটন ডাইপাৰে সেইটো নকৰে 3 পইণ্ট হ'ল এইটোৰ বেনিফিটছটো একচুৱেলি আমি সবেই জানো যেতিয়া আমি বেবিক ডিছপ'জেবল ডাইপাৰ পিন্ধাওঁ তেতিয়া কি হয় আমাৰ সবৰে ভয় এটা থাকে ইনফেক্ট আমি সবেই ফেচো কৰিছোঁ আপোনালোকে যদি অলৰেডি ইউজ কৰি আহিছে সবেই ইউজ কৰে একচুৱেলি তো আপোনালোকে চাগে গম পায় ডিছপ'জেবল ডাইপাৰত বেবিৰ মানে ৰেচেছ হৈ যায় বেবিৰ মানে কি হয় কেতিয়াবা সেই জেগাটো একেবাৰে ডট পৰি যায় একদম বহুতৰ কলা হৈ যায় সেই জেগাটো ব্লেক হৈ যায় ডাইপাৰ্ছ পিন্ধালে এইটো কাৰণে হয় জাষ্ট বিকজ তাতে বহুত বেছি কেমিকেল ইউজ কৰা থাকে সো অন দ্যাট ইজ দ্য মেইন ৰিজন বিহাইণ্ড ইট যে সেইটো কাৰণে কি হয় এই গোটেই প্ৰচেছটো মানে ডিছপ'জেবল ডাইপাৰটো মানে এইটো মই নক'ম যে এভইড কৰিব লাগে কমপ্লিটলি এনেকুৱা নহয় পিন্ধাব লাগে বাট অলপ কমাই কিনে আৰু যেতিয়া আমি ক্লথ ডাইপাৰৰ ওপৰত কথা পাতিম এইটোত কি হয় বেবিৰ কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট নহয় কাৰণ বেবিৰ স্কিনত ৰেছ হোৱাৰ পৰা একো ভয় নাথাকে বেবিৰ স্কিনটো হেল্ডি হৈ থাকে ইনফেক্ট মানে এইটো কি হয় যেনেকৈ ডিছপ'জেবল ডাইপাৰটোৱে কাম কৰি আছে ছেইম তেনেকৈ এইটোৱেও কাম কৰে ইনফেক্ট এইটো আৰু এটা ভাল প্লাছ পইণ্ট আছে যদি বাচ্চাই পেচাব কৰি দিলে বা পটি কৰি দিলে তাৰ পিছত আপোনালোকে ৱাশ্ব কৰি কিনে আকৌ ৰিইউজ কৰিব পাৰে পইচাৰ ক্ষেত্ৰত যদি কওঁ এইটো ওৱান অফ দ্য ইকনমিকেলো হৈ যায় চ' সেইটো কাৰণে মই ভাবোঁ যে য়েছ ক্লথ ডাইপাৰ ইজ অলছ' ইকুইভেলেণ্টে হয় ডিছপ'জেবল ডাইপাৰতকৈ ইনফেক্ট বেছি ভালহে হয় 4th পইণ্টটো হ'ল এইটো আমি কেনেকৈ ৱাশ্ব কৰিম সো আমি সবেই জানো একচুৱেলি এইটো যেটো প্ৰডাক্ট হয় সব প্ৰডাক্টে সেইটোৰ এডভান্টেজো থাকে ডিছএডভান্টেজো থাকে সো সেইটো একচুৱেলি আমাৰ ওপৰত কথা আমি কেনেকৈ ইউজ কৰোঁ আমি কেনেকৈ ৱাশ্ব কৰোঁ আৰু যদি আমি ভালকৈ ৱাশ্ব নকৰোঁ সেইটোতো প্ৰব্লেম হয় বেবিৰ ইনফেকশ্যন হোৱা চান্সেছ থাকে ইনফেক্ট যিটো প্ৰডাক্ট আমি ইউজ কৰি আছোঁ যিটো মানে ক্লথ ডাইপাৰ আমি ইউজ কৰিছোঁ সেইটো মে বি বহুত দিনলৈ লাষ্ট নকৰিবও পাৰে চ' সেইটো কাৰণে কি হয় অলৱেজ এই বস্তুটো কেনেকৈ আপোনালোকে কেয়াৰফুলি ৱাশ্ব কৰে সেইটোৰ ওপৰত কথা একচুৱেলি মই কেনেকৈ ৱাশ্ব কৰোঁ যেতিয়া দেখোঁ এইটো মানে ফুল হৈ গৈছে একচুৱেলি এইটো মই কেনেকৈ ৱাশ্ব কৰোঁ এইটো আপুনি প্ৰথম কি কৰিব লাগে এইটো বেচিকেলি যেতিয়া ফুল হৈ যায় 2 ঘণ্টাৰ পিছত এইটো ফুল হৈ যায় তো যেতিয়া এইটো ফুল হৈ যায় তেতিয়া আপোনালোকে তিয়াই থ'ব লাগিব একদম নৰ্মেল যিটো পানী হয় নৰ্মেল পানীত 2 ঘণ্টামান তিয়াই থ'ব লাগিব তাৰে পিছত আমি নৰ্মেলি যেনেকৈ কাপোৰ ধুওঁ বেবিৰ সেনেকুৱাকৈ আপোনালোকে ধুব পাৰে আৰু মেক চিয়'ৰ কৰিব এইটো আপোনালোকে ভালকৈ ধুৱে আৰু মানে যিটো ৰ'দ হয় ৰ'দত যেন এক্সপ'জ কৰে কাৰণ কি হয় সৰু সৰু এনেকুৱা কিছুমান ইনফেকশ্যন হ'ব পাৰে সেমেকি থাকিলে বা সৰু সৰু বেক্টেৰিয়া ফৰ্ম হয় সেই বেক্টেৰিয়া ফৰ্মটোৱে মানে বেবীৰ স্কিনটোত একচুৱেলি ইনফেক্ট কৰি দিব পাৰে যদি আপোনালোকে ভালকৈ নুধুৱে আৰু ভালকৈ যদি ড্ৰাই নকৰে তেতিয়া এই প্ৰব্লেমটো ফেচ কৰিব এইটো নট অনলি মানে সৰু বেবীৰ কথা কওঁ এইটো ডাঙৰৰো একেই কথা যেতিয়ালৈকে আপোনালোকে স্পেচিয়েলি ইনাৰ গাৰ্মেণ্টছবোৰ প্ৰপাৰলি ৰ'দত নিদিয়ে তেতিয়া কি হয় মানে সেইটো
অলপ কিবা হেমেকাও হৈ থাকে সেনেকৈ যদি আমি পিন্ধো বেচিকেলি এইটো ইনফেকশ্যনৰ মানে এটা গ্ৰ'থ হয় মানে এটা ষ্টাৰ্টিং পইণ্ট হয় ইনফেকশ্যনৰ চ' সেইটো কাৰণে যিমান পাৰে আপোনালোকে ৰ'দত দি কিনেহে বেবীকো পিন্ধাব আৰু ইনফেক্ট আপোনালোকেও আপোনালোকৰ ইনাৰ গাৰ্মেণ্টছবোৰ ৰ'দত দি কিনে পিন্ধিব লাগে একচুৱেলি এই প্ৰডাক্টটোত মোৰ পাৰ্চনেল ৰিভিউ মই দিব বিচাৰিছোঁ একচুৱেলি কি মই এইটো প্ৰডাক্ট ইউজ কৰিছিলোঁ যেতিয়া দেৱাঞ্চ 6 মান্থছৰ আছিলে তো 6 মান্থছৰ যেতিয়া আছিলে মই এই প্ৰডাক্টটো ইউজ কৰিছিলোঁ এণ্ড অনেষ্টলি কৈছোঁ মই নিজে বহুত কমফৰ্টেবল আছিলোঁ ইনফেক্ট মই দেৱাঞ্চকো দেখিছোঁ সিও বহুত কমফৰ্টেবল আছিলে বেচিকেলি কি হয় এইটো সেম লাইক ডিছপ'জেবল ডাইপাৰৰ নিচিনাই কাম কৰে এণ্ড একো কোনো ধৰণৰ প্ৰব্লেম নাই আৰু প্লাছ পইণ্ট এইটো ৱাশ্ব কৰিব পাৰোঁ মই আকৌ ৰিউজো কৰিব পাৰোঁ এণ্ড ছেকেণ্ড থিং এইটো একচুৱেলি মই মানে চেঞ্জ কৰি থাকিছিলোঁ এভৰি 2 আৱাৰ্ছৰ পিছে বহুতে কোৱা শুনিছোঁ ইনফেক্ট মই দেখিছোঁ বহুতে মানে 8 ঘণ্টালৈকে পিন্ধি থাকে কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা নাই হোৱা একচুৱেলি মোৰ ক্ষেত্ৰত এইটো মানে বেবী মই দেৱাঞ্চক 2 ঘণ্টা মেক্সিমাম মই যদি টানিব পাৰিছোঁ 2.5 আৱাৰ্ছ টানিব পাৰিছোঁ তাতকৈ বেছি যদি মই ৰাখি দিওঁ এইটো লিক হোৱা ষ্টাৰ্ট কৰি দিয়ে চ' সেইটো কাৰণে আই থিংক মানে মই যদি ক'ব বিচাৰোঁ এইটো 2 ঘণ্টা ইজ দ্য ৰাইট টাইম বেবীৰ মানে ক্লথ ডাইপাৰটো ৰাখাটো তাৰে পিছত এইটো লিকিং হোৱা ষ্টাৰ্ট কৰি দিয়ে তাৰে 6 মাহৰ আগতে একচুৱেলি মই হোম বেষ্ট যিটো কাপোৰৰ যিটো নেপি হয় মই সেইটো ইউজ কৰিছিলোঁ যেতিয়া নিউবৰ্ণ আছিলে দেৱাঞ্চ মই বহুত কম অনলি ৰাতিৰ টাইমতে মই খালি ডিছপ'জেবল ডাইপাৰ পিন্ধাইছিলোঁ বাট গোটেই দিনটো মই তাক কাপোৰৰ আমাৰ যিটো অসমীয়া মানুহে বা হিন্দুস্তানী মানুহ আমি চব ইণ্ডিয়ানছে একচুৱেলি সেইটো ফ'ল' কৰোঁ পুৰণা কাপোৰৰ যে আমি নেপি বনাওঁ সেই নেপিবোৰ বেচিকেলি মই পিন্ধাইছিলোঁ তাক গোটেই দিনটো মই সেইটোতেই ৰাখোঁ ৰাতি খালি মই ডাইপাৰ ইউজ কৰিছিলোঁ এণ্ড ইনফেক্ট মই আজিলৈকে দেৱাঞ্চৰ কোনো ধৰণৰ ৰেছ বা কোনো ধৰণৰ ইনফেকশ্যন পোৱা নাই এতিয়ালৈকে ফৰ গড গ্ৰেছ চ' সেইটো কাৰণে মই একচুৱেলি কনফিডেণ্ট হয় যে আপোনালোকে এইটো ইউজ কৰিব পাৰে ইনফেক্ট যদি সৰু কেঁচুৱা পানী কেঁচুৱা হয় বেবী 6 মান্থছৰ বেষ্ট হয় ঘৰত বনোৱা যিটো নেপি হয় সেইটো ব্যৱহাৰ কৰক চ' আই হোপ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে বহুতখিনি কথা জানিব পাৰিলে চাগে যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব আপোনালোকে কেনেকৈ কি ইউজ কৰে সেইটোও মোক জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মাউথ শ্বেয়াৰিং কৰিব সেইটো একচুৱেলি নিউ পেৰেণ্টছ হওক বা কিছুমান এনেকুৱা পেৰেণ্টছ আছে যোনে জানিব বিচাৰে তেওঁলোকৰ বহুতখিনি হেল্প হ'ব চ' টিল দেন চি ইউ বাই